নমস্কাৰ, মই নিবিৰ নন। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি ফাৰ্মৰ বিষয়ে কথা পাতিব বিচৰা নাই। আজি আমি কথা পাতিব বিচাৰিছোঁ ট্ৰেডিঙৰ বিষয়ে। আপোনালোক সকলোৱে প্ৰায় ট্ৰেডিঙৰ বিষয়ে শুনিছে। ট্ৰেডিং কি হয় এই বিষয়ে আমি আজি জানিম। আৰু ট্ৰেডিঙৰ বিষয়ে বহুত নজনা কথা আজি আমি শিকিব পাৰিম। মোৰ লগত উপস্থিত আছে আজি মোৰ বন্ধু পাৰ্থ। তেওঁ এজন প্ৰফেশ্যনেল ট্ৰেডাৰ হয়। বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম তোমাক আমি আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। থেংক ইউ। আৰু প্ৰথমে মই এইটোৱে জানিব বিচাৰিম আচলতে ট্ৰেডিং হয় কি? এতিয়া যোনটো ট্ৰেডিং শব্দ হয়, ট্ৰেডিং মানেতো বিজনেছ হয়, মানে বাই আৰু চেল কৰা, ঠিক আছে। যিকোনো বিজনেছ সেইটো ট্ৰেডিং বুলি ক'ব পাৰি। কিন্তু আমাৰ যেতিয়া মাইণ্ডত ট্ৰেডিং শব্দটো আমি শুনো, এতিয়া আমি ইউটিউবৰ ভিডিঅ' চাই বা ইনষ্টাগ্ৰামত আমি মানুহৰ পিকচাৰ দেখোঁ, লাইফষ্টাইল দেখোঁ, ফ্লেচি লাইফষ্টাইল দেখোঁ। চ' ট্ৰেডিং বুলি ক'লে একচুৱেলি আমি বহুত টকা পইচা বা বহুত সপোন, ডাঙৰ ডাঙৰ সপোন, বুগাটি লোৱা, লেম্বৰগিনি লোৱা, আমি 5 ষ্টাৰ হোটেলত থকা বা আমি ৱৰ্ল্ড টুৰ কৰি আছোঁ, বহুত টকা পইচা থকা এজন ধনী মানুহ নিচিনা ফিল হয় ট্ৰেডিং বুলি ক'লে। কাৰণ সেই যোনটো ইমেজ হয় আমাক ইউটিউবত বা ইনষ্টাগ্ৰামত ইনফ্লুৱেঞ্চাৰবিলাকে চেল কৰিছে। কিন্তু একচুৱেলি ট্ৰেডিং মানে বিজনেছ হয়। যিকোনো বস্তু, কমোডিটি হ'ব পাৰে, ষ্টক হ'ব পাৰে, চ' যিকোনো বস্তু কিনা আৰু বেচা এইটো ট্ৰেডিং হয়। মানে কিনা বেচাৰ যিটো চিষ্টেম এইটোকে আমি ট্ৰেডিং বুলি ক'ব পাৰোঁ। তাৰপিছত তুমি ট্ৰেডিঙত কেতিয়া আহিলা আৰু কেনেকৈ আহিলা? মানে তোমাৰ ট্ৰেডিঙৰ এক্সপিৰিয়েঞ্চ কিমান বছৰৰ? এনে মই ট্ৰেডিং ফাৰ্ষ্ট যেতিয়া মই ট্ৰেডিং শুনিছিলোঁ এইটো 2018 বছৰ, মানে 2018ত মই শুনিছিলোঁ। তাৰপিছত মই ইমান ভালকে তেতিয়া জানা নাছিলোঁ। ফাৰ্ষ্ট টাইম শুনিছিলোঁ, ইউটিউবত কিছুমান ভিডিঅ' চাইছিলোঁ। কিন্তু মই চিৰিয়াছলি চাগে ট্ৰেডিং 2020ৰ পৰা লৈছোঁ, 2020ৰ পৰা। আৰু চ' তেনেকৈ চাবলৈ গ'লে 5 বছৰ হৈছে, 5-6 years বুলি ক'ব পাৰোঁ। 5-6 বছৰ হৈ গ'ল। 5-6 বছৰ হৈছে। আৰু এতিয়া তুমি ট্ৰেডিঙকে মানে প্ৰফেশ্যনেলি লৈছা আৰু? ট্ৰেডিঙে এতিয়া মোৰ মানে মই ফুল টাইম ট্ৰেডিঙে কৰোঁ, বেলেগ মই একো নকৰোঁ। আৰু আমি এটা কথা সততে শুনিবলৈ পাই থাকোঁ যে ট্ৰেডিঙত মেক্সিমাম মানুহ ফেইল হয়। সেইটোৰ কথা তুমি কি ক'বা? একদম ৰাইট হয়। আৰু এইটো ট্ৰেডিং বুলি নহয়, একচুৱেলি যিকোনো ফিল্ডত, কম্পিটিশ্যন থকা ফিল্ডত, মানে স্পৰ্টছ হ'ব পাৰে তেনেকুৱা, বা যিকোনো তেনেকুৱা ফিল্ডত একচুৱেলি 90% মানুহ মানে ছাকচেছফুল নহয়, ঠিক আছে। 10% মানুহে ছাকচেছফুল হয়। আৰু আমি যিমান ইউটিউবত বা আমি মানে টিভিত কিছুমান ইণ্টাৰভিউ দেখোঁ, একচুৱেলি আমি 10% ছাকচেছফুল মানুহৰহে ইণ্টাৰভিউ দেখোঁ। আমি এইটো নেদেখোঁ যে 90% মানুহেও সেই ছেম কামটো কৰি কিনে একচুৱেলি ছাকচেছফুল হ'ব পৰা নাই। কাৰণ সিহঁতক কোনেও নাজানে, চ' সিহঁতৰ কথা একো ডিছকাছ নহয়। চ' আমি 5-10% ছাকচেছফুল মানুহক চাই কিনে আমিও হ'ব খোজোঁ। কিন্তু আমি 90% মানুহ যে ফেইল হয়, একচুৱেলি তেওঁলোকৰ পৰাও কিছুমান নলেজ ল'ব পাৰি, কিয় তেওঁলোক ফেইল হ'ল। চ' আমি নিশ্চয় ডিছকাছ কৰিব লাগে যে 90% মানুহে যে ট্ৰেডিং কৰে তেওঁলোকেও ড্ৰিম লৈ কিনে আহে। চ' তেওঁলোকৰ একচুৱেলি কি হয়, ঠিক আছে। যদি তেওঁলোকে কৰা ভুলখিনি যদি আমি নকৰোঁ, চাগে আমি 5-10% ছাকচেছফুল মানুহ হ'লত মানে হ'ব পাৰিম। ট্ৰেডিঙত আচলতে কি কি ভুল কৰে তুমি কোৱাচোন? মানে ট্ৰেডিং কৰিবলৈ আহি সাধাৰণতে মানে যি 90% মানুহ মানে ফেইল হয় ট্ৰেডিঙত, সেই 90% মানুহে কি ভুল কৰে ট্ৰেডিঙত? এতিয়া তেনেকৈ ক'বলৈ গ'লে লিষ্টখন বহুত দীঘল হৈ যাব। চ' মই 3টা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল ছিষ্টেম বা ষ্ট্ৰেটেজি, 2 নম্বৰ হ'ল ৰিস্ক মেনেজমেণ্ট বা পজিশ্যন চাইজ বুলিও কয়, আৰু 3 নম্বৰটো হ'ল আপোনাৰ মানসিকতা, চাইক'লজি, ঠিক আছে। চ' ফাৰ্ষ্ট যোনটো ক'ম ষ্ট্ৰেটেজি, তাৰে আগতে মই আৰু এটা এড কৰিম দেই। মানে ষ্টাৰ্টিঙত যেতিয়া আপুনি এক্সপেক্টেশ্যন, যেতিয়া আপুনি ফাৰ্ষ্ট ট্ৰেডিং বুলি শুনে, ঠিক আছে, তেতিয়া আপোনাৰ মাইণ্ডছেটটো কেনেকুৱা হ'ব লাগে। চ' সেইটোৰ পৰা একচুৱেলি ভুল আৰম্ভণি হয়, ঠিক আছে। চ' যেনেকৈ আমি ফাৰ্ষ্টতে ক'লোঁ যে ট্ৰেডিং মানে এটা বিজনেছ হয়। চ' ট্ৰেডিঙত তেনেকুৱা আপুনি ইমেজ লৈ কিনে নাহিব যে মই বহুত টকা পইচা ইনকাম কৰিম বহুত কম টাইমৰ ভিতৰত, ঠিক আছে, মই বহুত ধনী হৈ যাম, বহুত গাড়ী ল'ম, মই ফুৰিব যাম, টকা পইচা হ'ব, ঠিক আছে। চ' সেইটো বস্তু অনলি ছাকচেছফুল হোৱাৰ পিছতহে এজন মানুহে এচিভ কৰিব পাৰে। কিন্তু ট্ৰেডিং বুলি ক'লে আপোনাৰ ভিতৰত যোনটো এটা স্কিল ল'বৰ কাৰণে আপোনাৰ যোনটো আগ্ৰহ হয়, ঠিক আছে, যোনটো নলেজ ল'বৰ কাৰণে আপোনাৰ যোনটো ইণ্টাৰেষ্ট হয়, ঠিক আছে, পেশ্যন হয়, পেশ্যন বুলি ক'ব পাৰে আপুনি। চ' সেইটো বস্তু বহুত দৰকাৰী হয়, ঠিক আছে। কিন্তু 90% মানুহে যে ট্ৰেডিঙত আহে তেওঁলোক অনলি পইচা ইনকাম কৰিম বুলি আহে। চ' সেই যোনটো মানসিকতা হয়, সেইটো মানসিকতাত আহিলে তেওঁলোকৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিয়ে। কাৰণ যেতিয়া আমি পইচা ইনভলভ হয়, আমি মানিৰ লগত খুবেই এটাচ হয়, ঠিক আছে। চ' যেতিয়া ট্ৰেডিঙত আমি পইচা দেখোঁ, চ' তেতিয়া আমাৰ বুদ্ধি, আমাৰ ইণ্টেলিজেঞ্চে কাম কৰা বন্ধ কৰি দিয়ে, ঠিক আছে। চ' সেইটো ফাৰ্ষ্ট মিষ্টেক হয় যে আপুনি বহুত
বহুত লজিকেলি আৰু বহুত ৰেচনেলি আপুনি ভাবিব লাগিব ষ্টাৰ্টিঙৰ পৰাই ঠিক আছে ট্ৰেডিঙত সো হেতু ফাৰ্স্ট সেকেন্ড আৰম্ভ কৰিম ষ্ট্ৰেটেজি সো এতিয়া আপুনি শিকিব খুজিলে ট্ৰেডিঙক সো আপুনি কোৰ পৰা শিকিব সো আপুনি যিকোনো মানুহৰ পৰা আপুনি কোৰ্স ললে ট্ৰেডিঙৰ পৰা শিকি নাযায় ঠিক আছে কিছুমান তেনেকুৱা আপুনি মানুহক চাব পাৰে যোনবিলাক মানুহে কনসিস্টেন্টলি ট্ৰেডিঙত প্ৰফিট কৰি আছে ঠিক আছে বা তেওঁলোকে ট্ৰেডিঙৰ পৰা প্ৰফিট কৰি আছে আপুনি এটো ভেৰিফাই কৰিব লাগিব আপুনি জাৰে তাৰে পৰা কোৰ্স নলব সো তেনেকুৱা মানুহ যদি আপুনি পায় তেওঁলোকে যদি কোৰ্সও বিক্ৰী কৰে 5000 10000 20000 কিবা প্ৰাইস হ'ব পাৰে ঠিক আছে সো তেওঁলোকৰ পৰা আপুনি কোৰ্স লব পাৰে নতুবা কোৰ্স লোৱাৰো কোনো দৰকাৰ নাই আজিকালি বৰ্তমান টাইমত ইউটিউবত ইমান ভিডিও আছে আপুনি কাৰো কোৰ্স লোৱাৰ কাৰণেও কোনো দৰকাৰ নাই আপুনি ফ্ৰীতে শিকিব পাৰে ট্ৰেডিং ঠিক আছে কিন্তু যদিও আপুনি কোৰ্স লয় এটো বস্তু মই এতিয়াই ক্লিয়াৰ কৰি দিও আপুনি এটো নাভাইব যে কাৰোবাৰ পৰা আপুনি ট্ৰেডিং শিকি কিনে আপুনি বহুত ধনী হৈ যাব বা আপুনি টকা পইচা ইনকাম কৰিব ঠিক আছে আপুনি যদি কাৰোবাৰ পৰা কোৰ্স লৈছে বা ইউটিউবত কাৰোবাৰ আপুনি ভিডিও চাইছে আপুনি অনলি তেওঁৰ পৰা শিকিবহে পাৰিব তেওঁৰ যোনটো পাৰ্সোনাল এক্সপেৰিয়েন্স হয় আপুনি হেখিনিয়ে শিকিব পাৰিব আপুনি এটো এক্সপেক্ট কৰি কিনে যে কৈছে যে তেওঁৰ পৰা মই কোৰ্স কিনিছো মই 3 মাহত 6 মাহত মই কোটিপতি হৈ যাম লাখপতি হৈ যাম হেতু আপোনাৰ জাস্ট ইমাজিনেশন হয় এটো ৰিয়েলিটিৰ লগত একো মানে লজিক নাই এটো কথা ঠিক আছে এনেকে সবে ভাবে সো আপুনি শিকাৰ কাৰণে ফাৰ্স্ট ট্ৰেডিঙত যাব লাগিব আপুনি এটা ষ্ট্ৰেটেজি বনাব লাগিব সো হেখিনিৰ ওপৰত আমি ডিসকাস কৰিম কেনেকে ষ্ট্ৰেটেজি বনাই সো ফাৰ্স্ট মিস্টেক আপোনাৰ এক্সপেক্টেশন ট্ৰেডিঙক লৈ কিনে ৰিয়েলিস্টিক এক্সপেক্টেশন কৰিব লাগে সেকেন্ড যোনটো হল এটো হল ষ্ট্ৰেটেজি আপোনাক লাগিব আপুনি শিকিব লাগিব সো নলেজ বেজ হ'ব লাগিব স্কিল লাগিব আপোনাক ঠিক আছে দুই নম্বৰ বস্তু ৰিস্ক ম্যানেজমেন্ট যে ট্ৰেডিঙক প্ৰবেবিলিটিৰ গেম বুলি কোৱা হয় মানে আপুনি যিমান কি ভাল ট্ৰেডাৰ নহয় কিয় আপুনি কেতিয়াও ফিউচাৰ ইয়াত প্ৰেডিক্ট কৰিব নোৱাৰে যে নেক্সট ট্ৰেডটোত মই পইচা মানে কিমান টকা মই পইচা প্ৰফিট কৰিম বা কিমান টকা মই লছ কৰিম তো আপুনি প্ৰেডিক্ট কৰিব নোৱাৰে আপুনি প্ৰফিট কৰিব নে লছ কৰিব ঠিক আছে সো প্ৰবেবিলিটি গেম হয় সো প্ৰবেবিলিটি মানে কি হয় যে মই যদি 20টা ট্ৰেড কৰো মোৰ যদি ষ্ট্ৰেটেজিটো ভাল মোৰ যদি নলেজ আছে মাৰ্কেটত মই 20টা ট্ৰেডৰ 20টা মই প্ৰফিট নকৰো কিন্তু 20টা ট্ৰেডৰ যদি মই 10টা ট্ৰেড যদি প্ৰফিট কৰো মানে 50% যদি প্ৰফিট কৰো মই হে 50% প্ৰফিট কৰি কিনে মই ইমানখিনি আৰ্ন কৰিব লাগিব যাতে বাকি 50% বাকি 10টা ট্ৰেড যে মই হাৰিম যে মই যে লছ কৰিম যাতে মোৰ বাকি 10টা প্ৰফিট ট্ৰেডৰ পৰা যাতে হে 10টা লছ ট্ৰেড যাতে ৰিকভাৰ হৈ যায় আৰু তাৰে পিছত নেট প্ৰফিট যাতে মোৰ হয় ঠিক আছে এই যোনটো নেট প্ৰফিট এটো ট্ৰেডিঙৰ এজ বুলি কোৱা হয় মানে আপোনাৰ যোনটো প্ৰফিট হয় ঠিক আছে তাৰে পৰা লছটো মাইনাস কৰি কিনে আপোনাৰ যোনটো নেট প্ৰফিট থাকে হেতুক আপোনাৰ এজ বুলি কোৱা হয় ঠিক আছে সো আপুনি ট্ৰেডিং প্ৰবেবিলিটিৰ গেম হয় সো আপুনি ৰিস্ক ম্যানেজ কৰিব লাগিব সো ৰিস্ক ম্যানেজ মানে কি আপুনি যদি 1 লাখ টকা লৈ কিনে ট্ৰেডিং কৰিব আহে আপুনি যদি এটা ট্ৰেডতে যদি আপুনি 1 লাখ টকা লগাই দিয়ে সো হেতুক কয় গ্যাম্বলিং ঠিক আছে কাৰণ কোনো ট্ৰেডাৰে নাজানে যে নেক্সট ট্ৰেডটোত মই প্ৰফিট কৰিম নে লছ কৰিম সো যদি আপুনি 1 লাখ টকা এটা ট্ৰেডতে লগাই দিয়ে ঠিক আছে আপোনাৰ যিকোনো হ'ব পাৰে আপোনাৰ লাখ থাকিলে হয়তো 2-3 লাখ টকা প্ৰফিটও হ'ব পাৰে আৰু আপোনাৰ মোস্ট অফ দি কেसेছ আপোনাৰ লসে হ'ব 90% টাইম আপোনাৰ লস হ'ব ঠিক আছে কিন্তু আপুনি যদি 1 লাখ টকাক যদি আপুনি 20টা ট্ৰেডেৰে যদি আপুনি হৰণ কৰি দিয়ে ডিভাইড কৰি দিয়ে আপুনি 5000 কে যদি আপুনি এটা ট্ৰেডত ইনভেস্ট কৰে তেনেকুৱা 20টা ট্ৰেডত যদি আপুনি পইচা লগাই আপুনি 20 বাৰ চান্স পাব ঠিক আছে সেই 20 বাৰৰ আপুনি যদি 10 বাৰো যদি ৰাইট হয় বাকি 10 বাৰ আপুনি ৰং হলেও আপোনাৰ প্ৰফিটে আপোনাৰ লসখিনি ৰিকভাৰ কৰি দিব ঠিক আছে ক্যাপিটাল খিনি হেৰাব লগা নহয় yes exactly so হেতু কয় ৰিস্ক ম্যানেজমেন্ট ঠিক আছে যোনখিনি 90% ট্ৰেডাৰ আহে তেওঁলোকৰ এটো একেবাৰে নাথাকে তেওঁলোকে নাজানে এই বিষয়ে ঠিক আছে একেলগতে ইহতে মানে প্ৰফিট কৰিব বিচাৰে তেওঁলোকৰ কনফিডেন্সত আহে তেওঁলোক ট্ৰেডিংত কনফিডেন্সৰ একো কাম নাই ঠিক আছে ৰিয়েল লাইফতো একচুয়ালি কনফিডেন্সৰ একো কাম নাই মানে আমি যে কনফিডেন্ট হ'ব খুজি দাও এটো একচুয়ালি এটা ফেক এটিটিউড হয় ঠিক আছে আপোনাৰ যদি নলেজ থাকে আপুনি যদি জানে আপুনি কনফিডেন্সৰ কোনো কাম নাই কনফিডেন্স এটা ইমাজিনেশন হয় সো 90% ট্ৰেডাৰে মাৰ্কেটত আহে যে মোৰ মতে মাৰ্কেট চলিব মই যদি বাই কৰিছো ষ্টকটো ওপৰত যাব লাগিব মই প্ৰফিট কৰিম ঠিক আছে কিন্তু মাৰ্কেটে আপোনাক নাজানে মাৰ্কেটত আপোনাৰ কোনো অস্তিত্বই নাই আপুনি এটা ধুলি কণাও নহয় সো এই যোনটো ইগো হয় এটো মাৰ্কেটত নাহে ঠিক আছে সো 90% মানুহে একেটাই হয় ৰিস্ক ম্যানেজমেন্ট তাৰ পিছত মই সাইকোলজিৰ কথা ক'ব বিচাৰিম সাইকোলজিৰ কথা আমি অলপ আগতে পাতিলোৱে যে ষ্টাৰ্টিংৰ পৰাই সাইকোলজি ভাল হ'ব লাগিব মানে ৰিয়েলিস্টিক এক্সপেক্টেশন ৰাখিব লাগিব ঠিক আছে আৰু আপুনি খুবে ডিসিপ্লিনড হৈ কিনে আপুনি আপোনাৰ ষ্ট্ৰেটেজি আপোনাৰ ৰিস্ক ম্যানেজমেন্ট আপুনি সদায় ফলো কৰিব লাগিব ঠিক আছে এটো জিমত যোৱাৰ নিচিনা মানে আপুনি এদিনতে যদি জিম যাই কিনে আপুনি যদি বডি যদি বনাব খোজে বাইসেপ যদি বনাব খোজে আহিব নেকি নাহে মানে নহয় আপোনাৰ হয়তো 2-3 মাহত 0.5 সেন্টিমিটাৰ আপোনাৰ গ্ৰোথ আহিব
সো আপুনি যদি 6 মান্থ 3 মান্থস টু 6 মান্থস আপুনি জিমত কনসিস্টেন্টলি যায় ডেইলি যায় তাৰে পিছত আপুনি দেখা পাব যে 1 সেন্টিমিটাৰ বা 0.5 সেন্টিমিটাৰ আপোনাৰ গ্ৰোথ আহিছে মাসলত ঠিক আছে সো ট্ৰেডিংও তেনেকুৱা হয় আপুনি কনসিস্টেন্টলি কৰিব লাগিব এক মাহ কৰিব লাগিব 2 মাহ 3 মাহ 6 মাহ ঠিক আছে তাৰে পিছতহে আপুনি ৰিজাল্ট দেখা পাব আপোনাৰ যেতিয়া অভিজ্ঞতা হ'ব তাৰ পিছত ৰিস্ক মেনেজ কৰিব তেতিয়া আপোনাৰ ষ্ট্ৰেটেজিৰ পৰা আপুনি এজ পাব আপুনি প্ৰফিট কৰিব পাৰিব সো এটো ৰং মানে লং টাৰ্ম গেম হয় এটো ডিসিপ্লিন লাগিব কনসিস্টেন্সি লাগিব ঠিক আছে যিকোনো মানে স্পৰ্টছৰ নিচিনা এটো ট্ৰেডিং তেনেকুৱা মানে কোনোবাই ধৰি লওক কাৰোবাৰ পইচা দেখিলে যে এই ল'ৰাজনে ট্ৰেড কৰি মানে ট্ৰেডিং কৰি বহুতখিনি ইনকাম কৰিছে আৰু তেওঁৰো তেতিয়া মানে পইচাৰ প্ৰব্লেম ভাবিলে যে মই কৰবাৰ পৰা কিবা এটা কেপিটেল আনো আৰু মই ট্ৰেডিং কৰি মই ট্ৰেডিংৰ পৰা ইনকাম কৰা ষ্টাৰ্ট কৰি দিওঁ তেনেকেও বহুত মানুহ আহে আৰু তেনেকে আহিলে নিশ্চয় মানুহজন বিফল হ'ব ইয়াতে এটা ট্ৰেডিংত কথা কোৱা হয় এটো কথা আপোনালোকে ভালকে মানে এটো শুনক বুজক আৰু মনত ৰাখিব যে আপুনি যদি ইয়াত পইচা লৈ আহিছে মাৰ্কেটত আপুনি এক্সপেৰিয়েন্স লৈ যাব আৰু যদি আপুনি এক্সপেৰিয়েন্স লৈ আহিছে আপুনি পইচা লৈ যাব সো যদি আপুনি পইচা লৈ কিনে মাৰ্কেটত পইচা প্ৰফিট কৰিব যায় আপুনি ব্যাড এক্সপেৰিয়েন্স লৈ যাব মানে মাৰ্কেটত আপুনি পইচাখিনি দি কিনে যাব আপুনি লছ কৰি কিনে যাব ঠিক আছে কিন্তু আপুনি যদি নলেজ লৈ আহে এক্সপেৰিয়েন্স লৈ আহে ঠিক আছে বছৰৰ ট্ৰেডিংৰ যদি এক্সপেৰিয়েন্স লৈ আহে আপুনি মাৰ্কেটৰ পৰা পইচা লৈ যাব কাৰণ ট্ৰেডিংত কয় যে এটো জিৰো সাম গেম হয় মানে কোনোবাই যদি প্ৰফিট কৰে কোনোবাই লছ কৰি আছে ইয়াত পইচা বাহিৰৰ পৰা আহি থকা নাই ট্ৰেডাৰৰ বাই সেল কোনোবাই যদি বাই কৰি আছে আলটিমেটলি কোনোবাই সেল কৰি আছে ঠিক আছে সো তেনেকুৱা অৱস্থা সো এতিয়া কোনোবাই যদি প্ৰফিট কৰে কোনোবাইতো লছ কৰিব কিন্তু এতিয়া হেইটো কিহৰ ওপৰত ডিপেন্ড কৰে মানে যাৰ বেছি এক্সপেৰিয়েন্স থাকে হেইটো হি লছ নকৰে নেকি এনেকুৱা কিবা কথা আছে নেকি নাই মই কলো ট্ৰেডিং প্ৰবাবিলিটিৰ গেম হয় সবতছে যোনবিলাক ভাল ট্ৰেডাৰ হয় টপ 1% ট্ৰেডাৰ তেওঁলোকৰো একুৰেসি আপোনাৰ 50-60% হয় মানে তেওঁলোক 60% টাইম যদি জয় হয় বাকি 40% টাইম তেওঁলোকেও লছ কৰে মানে এতিয়া একদম মানে যেটো টপ 1ত মানে টপ 10ৰ ভিতৰত থাকে ধৰি লৈছো আৰু সেই মানুহজনে যেতিয়া যেটো ট্ৰেডত মানে লছ কৰে সেই ট্ৰেডটোত জনে লাভ কৰিব হি এক্সপেৰিয়েন্স নোহোৱা মানুহ এজন লাভ কৰিব পাৰে নে নোৱাৰে লাকিলি পাৰে কিন্তু কেইবাৰ কৰিব এটো বিগিনাৰ্স লাক বুলি কয় মানে যেতিয়া আমি ফাৰ্স্ট ট্ৰেডিং কৰিব যাও ন আমি প্ৰফিটে কৰো ঠিক আছে এসপ্তাহ এক মাহ আমি প্ৰফিটে কৰো তাৰ পিছত আমি আমাৰ লগৰ সবকে কোৱা আৰম্ভ কৰো দে মানে মই ট্ৰেড কৰিলো ইমান টকা ইনকাম কৰিলো কিন্তু সেই পইচাখিনি আমি মাৰ্কেটত আৰু দি থৈ গুছি আহো নেক্সট মান্থত ঠিক আছে সো এটো বিগিনাৰ্স লাক হয় ষ্টাৰ্টিংত মানে পইচা মানে মানুহে যিকোনো ট্ৰেড কৰে সো কেইটামান ট্ৰেডৰ পৰা প্ৰফিট কৰি লয় কিন্তু তাৰে পিছত ওভাৰ কনফিডেন্স আহি যায় সেইখিনি পইচা আকৌ মাৰ্কেটক দি গুছি যায় এটো হয় বাৰু ময়ো ট্ৰেডিংত আহিছিলো গম হয় চাগে আৰু তেনেকে মই প্ৰফিট কৰিছিলো ফাৰ্স্ট টাইম এটো কৈছিলো বেলেগে যে এটো বিগিনাৰ লাকে হয় আৰু তেনেকে মই একচুয়ালি শিকিম বুলি আহিছিলো যিখিনি মোৰ লছ হৈছে মই এইখিনি লছ বুলি ভবা নাই আৰু মই সেইখিনি মানে মই শিকাৰ কাৰণে ইনভেষ্টমেন্ট বুলিয়ে ধৰিছিলো আৰু এতিয়া মই ক'ব বিচাৰিম মানে কোনোবা যদি এনেকে ট্ৰেডিংত আহে মানে ধৰি লোৱা এতিয়া বহুত মানে আমাৰ যিবিলাক কম এজৰ ল'ৰা হয় মানে তেওঁলোকেতো ট্ৰেডিংৰ প্ৰতি খুব আকৰ্ষিত হয় আৰু মই এনেকুৱা বহুত দেখো কিবা কোৰ্স লয় কিবা লয় এনেকুৱা আৰু একদম মানে সঠিক যদি মই মানে সঠিককে যদি ক'ব বিচাৰো আৰু তেওঁলোকে মানে কোনটো ৰাস্তাৰে আহিলে ট্ৰেডিংত সাকসেস হ'ব মানে ফাৰ্স্ট যেটো স্টেপ তেওঁলোকে কি কৰা উচিত ইউটিউবৰ পৰা জ্ঞান ল'ব নে তেওঁলোকে কোৰ্স ল'ব নে কেনেকে তেওঁলোকে প্ৰথম কোৰ্সটো কেনেকে দিব সো আপুনি যোনখিনি বেসিক নলেজ হয় ট্ৰেডিং সেইখিনি আপুনি ইউটিউবৰ পৰা ফ্ৰীতে শিকিব পাৰে ঠিক আছে ইউটিউবত যদি আপুনি ট্ৰেডিং বুলি মানে ট্ৰেডিং ষ্ট্ৰেটেজি বুলি আপুনি সাৰ্চ কৰে আপুনি বিভিন্ন ভিডিও আহিব সো আপুনি তাৰে ওপৰত টপ যোনকেইটা চেনেল আছে আপুনি তেওঁলোকৰ ভিডিও চাই কিনে তেওঁলোকৰ প্লেলিষ্ট থাকে নিশ্চয় চেনেলৰ ভিতৰত আপুনি তেওঁলোকৰ পৰা বেসিক ট্ৰেডিংৰ নলেজখিনি ল'ব পাৰিব যদি আপোনাক কোনোবাই যদি সেলস কৰিও আছে কোৰ্স সেল কৰিও আছে obviously আপোনাৰ নিশ্চয় আপোনাৰ কোনোবা পছন্দৰ কোনোবাই হ'ব আপুনি বহুত টাইমৰ পৰা তেওঁ ইউটিউবত বা ইনষ্টাগ্ৰামত দেখি আহিছে আপুনি ভাল পাইছে যে ওকে তেওঁ ট্ৰেডিং জানে তেওঁ শিকাব পাৰে তেওঁৰ কোৰ্স আছে সো যদি আপুনি তেওঁৰ পৰা কোৰ্স লয়ও মই ষ্টাৰ্টিংতে ক'লো আপুনি তেনেকুৱা কোনো ভুল এক্সপেক্টেশন নাথাকিব মানে নাৰাখিব যে তেওঁ আপোনাক কোটিপতি বনাব তেওঁ আপোনাক লাখপতি বনাব তেওঁ অনলি তেওঁৰ যোনটো পাৰ্সোনাল এক্সপেৰিয়েন্স হয় তেওঁৰ যোনখিনি নলেজ হয় সেইখিনি আপোনাক দিব পাৰে তেওঁ আপোনাক ধনী বনাব নোৱাৰে ঠিক আছে ধনী আপুনি নিজক বনাব লাগিব আপুনি নিজৰ স্কিলেৰে আপুনি নিজৰ এক্সপেৰিয়েন্সেৰেহে আপুনি ট্ৰেডিংত ধনী হ'ব পাৰিব ঠিক আছে সো ফাৰ্স্ট কথা আপুনি বেসিক নলেজখিনি কোৰ্সৰ পৰা লওক বা ইউটিউবৰ পৰা লওক তাৰ পিছত আপোনাৰ এটা ইয়াতে
এটা ফেজ থাকে যে আপুনি সেই নলেজখিনি যোনখিনি আপুনি শিকিব সেইখিনি আপুনি মাৰ্কেটত যেতিয়া এপ্লাই কৰিবৰ কাৰণে আহিব তেতিয়া আপুনি দেখিব যে আপুনি কিছুমান ট্ৰেড আপুনি প্ৰফিট কৰিছে বহুত কিছুমান ট্ৰেড আপুনি লছ কৰিছে সো এতিয়া আপুনি সেই প্ৰফিট এণ্ড লছ যে আপুনি কৰিছে ডেইলি আপুনি মাৰ্কেটত বহিছে মাৰ্কেটক আপুনি চাই আছে সো আপুনি এতিয়া অবজাৰ্ভ কৰিব লাগিব আপোনাৰ প্ৰফিট এণ্ড লছৰ পৰা আপুনি শিকিব লাগিব ঠিক আছে এটো কয় ফেজ 2 মানে আপুনি ফেজ 1ত আপুনি বেসিক নলেজ ললে কোর্স কভার পৰা ললে বা ইউটিউবত ফ্ৰী ভিডিও চালে ট্ৰেডিং শিকিলে এতিয়া আপুনি মাৰ্কেটত আহি কিনে আপুনি ট্ৰেড কৰা আৰম্ভ কৰিছে ঠিক আছে এটো ফেজ 2 ফেজ 2ত আপুনি যেতিয়া ষ্টাৰ্টিংত মাৰ্কেটত পইচা লগাব আহে আপোনাৰ ক্যাপিটাল কিমান লাগে এতিয়া ইণ্ডিয়াত বৰ্তমান যোনটো ফিউচাৰ ট্ৰেডিং হয় মই ফিউচাৰ ট্ৰেডিংৰে কথা কৈ আছো বা ইন্ট্ৰাডে ট্ৰেডিং বুলিও ক'ব পাৰে বা ফিউচাৰো ট্ৰেডিং কৰিব পাৰে দুটা বস্তু বেলেগ বেলেগ হয় ফিউচাৰ ট্ৰেডিংত আপুনি লিভাৰেজ পায় মানে আপুনি যদি 1 লাখ টকা লৈ আহে আপুনি 5 লাখ টকাৰ ট্ৰেড কৰিব পাৰে ঠিক আছে আৰু ইন্ট্ৰাডে ট্ৰেডিংত আপুনি ষ্টক কিনিব পাৰে আপুনি যেতিয়া পাৰ্সেন্টেজ ওপৰত যাব আপুনি এটো বিক্ৰী কৰি দিব পাৰে শৰ্ট টাৰ্মৰ কাৰণে লং টাৰ্মৰ কাৰণে আপুনি ইন্ট্ৰাডে ষ্টক ডাইৰেক্টলি কিনিব পাৰে উইদাউট এনি লিভাৰেজ কিনিব পাৰে সো হেতু সবতছে সেফেস্ট হয় কিন্তু আমি সাধাৰণতে ট্ৰেডিং ফিউচাৰ ট্ৰেডিংকহে আমি ট্ৰেডিং বুলি কওঁ ঠিক আছে বাকি আমি ইনভেস্টিং বুলি কওঁ ট্ৰেডিং বুলি নকওঁ সো ফিউচাৰ ট্ৰেডিংত বৰ্তমান যোনটো গভৰ্ণমেণ্টে দিয়া যোনটো মানে মাৰ্জিন যোনটো ট্ৰেডিং মাৰ্জিন বুলি কয় এটো বঢ়াই দিছে ঠিক আছে সো মিনিমাম এতিয়া আপুনি যদি ট্ৰেড কৰিব খোজে আপোনাৰ হাতত 1 লাখ টকা লাগিব ঠিক আছে হেতুৰ মিনিং এটো নহয় যে আপুনি 1 লাখ টকা এটা ট্ৰেডত লগাব কিন্তু 1 লাখ টকা আপোনাৰ ক্যাপিটাল লাগিব মানে আপুনি স্টাৰ্ট কৰাৰ কাৰণে ঠিক আছে আপুনি হে 1 লাখ টকাৰে আপুনি 20টা ট্ৰেড কৰিব কিন্তু আপোনাক 1 লাখ টকা লাগিব ঠিক আছে সো আপুনি এটো নাভাবিব যে মই 1 লাখ টকাকে 2 লাখ বনাম 3 লাখ বনাম 10 লাখ বনাম কাৰণ ষ্টাৰ্টিংত আপুনি বাৰ্ন কৰিব লাগিব যেনে যিকোনো আপোনাৰ যদি ষ্টাৰ্টআপ থাকে বিজনেস ষ্টাৰ্টআপ থাকে তেওঁলোকে ষ্টাৰ্টিংত পইচা ৰেইজ কৰে ইনভেষ্টৰৰ পৰা আৰু তেওঁলোকে মাৰ্কেটত বাৰ্ন কৰে সো বাৰ্ন কৰা মানে এটো বুজায় যে তেওঁলোকে তেওঁলোকৰ মাৰ্কেটিং তেওঁলোকৰ প্ৰডাক্ট কাস্টমাৰ বহুত নিউ কাস্টমাৰলৈ তেওঁলোকে তেওঁলোকৰ ব্ৰ্যান্ডটো মানে লৈ আহে চকুত লৈ আহে ঠিক আছে সো হেতু কাৰণে তেওঁলোকে এডভাৰটাইজ কৰিব লাগিব মাৰ্কেটিং কৰিব লাগিব সো আলটিমেটলি পইচা খৰচ কৰিব লাগিব সো হেতু বাৰ্ন কৰা বুলি কয় ঠিক আছে সো তেওঁলোকে হেতু এক্সপেক্টেশন নাৰাখে যে আমি ষ্টাৰ্টিংত যে পইচা বাৰ্ন কৰি আছো আমি তাৰে পৰা কিবা প্ৰফিট কৰিম এটো তেওঁলোকে বাস এটো এক্সপেক্টেশন ৰাখে যে আমাক মানুহে জানিব মাৰ্কেটত আমাৰ নাম আহিব আমাৰ প্ৰডাক্ট মাৰ্কেটত সেল হ'ব কাস্টমাৰে আমাক জানিব আমি ডাটা পাম যে কিমান মানুহে আমাৰ প্ৰডাক্ট ভাল পাইছে আমি ফিডব্যাক পাম তাৰে পিছত আমি আকৌ আমাৰ বিজনেছক আমি ডাঙৰ কৰিব পাৰিম তাৰ পিছত আমি প্ৰফিট কৰিম সো ট্ৰেডিংত মানে ষ্টাৰ্টিং ইনভেষ্টমেন্ট হয় আপুনি শিকোতে হয়তো 50000 रुपीस আপুনি ইনভেস্ট কৰিলে ঠিক আছে বা আপুনি ইউটিউবত ফ্ৰীতে শিকিলে ঠিক আছে পাই ইউটিউবত বহুত ফ্ৰী ভাল ভাল চেনেল আছে ট্ৰেডিং শিকিবৰ কাৰণে তাৰ পিছত আপুনি যেতিয়া 1 লাখ টকা লৈ কিনে আহিব আপোনাৰ 6 মান্থ বা 1 ইয়াৰ এটো পিৰিয়ডত আপুনি অনলি শিকিব ঠিক আছে আপোনাৰ এক্সপেৰিয়েন্সৰ পৰা এটুক মই অবজাৰ্ভিং বুলিও ক'ব পাৰো ঠিক আছে বহুতে এটো ভুল কৰে যে তেওঁলোকে যোনটো ষ্ট্ৰেটেজি শিকে তেওঁলোকে এইটো ভাবে যে মই হে ষ্ট্ৰেটেজিৰ পৰা মই ফলো কৰিম ষ্ট্ৰেটেজিৰ পৰা মই পইচা ইনকাম কৰিম ঠিক আছে হেতু তেনেকুৱা নহয় আপুনি যেতিয়া প্ৰফিট কৰিব লছ কৰিব হে ষ্ট্ৰেটেজিটো ফলো কৰি কিনে আপুনি হে প্ৰফিট লছৰ কিয় প্ৰফিট হৈছে কিয় লছ হৈছে আজি মোৰ ষ্টপ লছ কিয় চলে মাৰ্কেটে ষ্টপ লছ মানে আপুনি 5000 যদি এটা ট্ৰেডত লগাই 5000 যদি আপোনাৰ লছ হৈ যায় সো এটুক ষ্টপ লছ বুলি আপুনি এটু সেট কৰি ৰাখিব পাৰে যে মই যদি এটা ষ্টক 15 টকাত কিনিছো এটু যদি 10 টকালৈ নামি আহে মই 5000 লছ লৈ কিনে আউট হৈ যাম যাতে মোৰ বেছি লছ নহয় সো যেতিয়া আপুনি 15 টকাত এটা ষ্টক কিনিলে এক্সাম্পল 15 টকাত এটা ষ্টক কিনিলে আপুনি ভাবিছে যে এটো 25 रुपीस হলে 25 টকা লৈ যাব ঠিক আছে কিন্তু হেতু যদি নামি আহে 10 টকা লৈ কিয় নামি আহে আপুনি তো এনালাইসিস কৰোতে তো ভালকে কৰিছিল সো কিবা আপোনাৰ ষ্ট্ৰেটেজি ফলো কৰোতে ভুল হৈছে নেকি আপুনি 15 টকাত যে ষ্টকটো ললে আপোনাৰ কিবা ভুল হৈছে নেকি এটো চাব লাগিব এতিয়া লছটো হবই পাৰে মই কলো 20টা ট্ৰেডৰ 10টা ট্ৰেড এনেও লছ হ'ব আপুনি সো হেতুৰ মিনিং এটো নহয় যে আপোনাৰ ষ্ট্ৰেটেজিটো বেয়া হয় বা আপোনাৰ নলেজ নাই ঠিক আছে কিন্তু আপুনি ফাৰ্স্ট যোনটো 6 মান্থ হয় আপুনি শিকিবৰ হে এটিটিউডটো লৈ কিনে আহিব লাগিব যে মই মাৰ্কেটত শিকিবহে আহিছো তেতিয়া আপুনি ইমোশনালি একদম ব্যালেন্স থাকিব আপুনি হাই এক্সপেক্টেশন ৰাখা না যায় ঠিক আছে সো আপোনাৰ শিকা যাব বেসিক্যালি হয় আৰু ট্ৰেডিংত ইমোশনৰো কিছুমান কথা থাকে মানে আমি যেটো সাইকোলজিৰ কথা পাতিলো অলপ আগতে মানে বহুতৰ এনেকুৱা হয় মানে যেতিয়া ট্ৰেডটো ওপৰত যাব মানে যেতিয়া তেওঁলোকে প্ৰফিট মানে হেৰি কৰি থাকিব বুক কৰি থাকিব তেতিয়া মানে হেৰি হৈ থাকে মানে কন্ট্ৰোলত নাথাকে ইমোশনটো যে আৰু অলপ প্ৰফিট হক নেকি মানে ট্ৰেডটো ষ্টপ লছও কিছুমানে নলগায় মানে মই যিমান দূৰ জানো আৰু ষ্টাৰ্টিংৰ কথা কৈছো ৰাইট ষ্টপ লছ মানে লগোৱা নহয় তেতিয়া মানে
ইমোশ্যনটোৰ কণ্ট্ৰল নাথাকে আৰু অকণমান মানে বাঢ়িব নেকি এনেকুৱা টাইপ গৈ থাকোঁতে লাষ্টত মানে সেইটো ট্ৰেডতে আকৌ লছ কৰি দিয়ে এনেকুৱাও হয়। কাৰণ তেওঁলোকে নাজানে যে ৰিস্ক মেনেজমেণ্ট কি হয়, তেওঁলোকে ষ্টপ লছ নাজানে। চ' তেওঁলোকৰ যোনখিনি বেছিক নলেজ ট্ৰেডিঙত লাগে সেইখিনি নাই। তেওঁলোকৰ মাইণ্ডছেট এটাই যে মই প্ৰফিট কৰিব আহিছোঁ, মোক পইচা লাগে, মই জল্দি ধনী হ'ম, আৰু মই নিজৰে পইচা নহয়, মই বেলেগৰ পৰাও পইচা আনি কিনে লগাম, মই ধাৰত পইচা আনি কিনে ট্ৰেডিং কৰিম। চ' ধাৰত কেতিয়াও ট্ৰেডিং নকৰিব, বেংকৰ পৰা লোন লৈ ক্ৰেডিট কাৰ্ড ইউজ কৰি কিনে কেতিয়াও আপুনি ট্ৰেডিং কৰিবৰ কাৰণে নাহিব, ঠিক আছে। সেইটো কাৰণে মই এটা বস্তু আপোনালোকক কওঁ, মানে যোনটো ৰাইট এজ হয় বা ট্ৰেডিং শিকাৰ কাৰণে, সেইটো হয় যেতিয়া আপুনি ষ্টুডেণ্ট থাকে, মানে আপোনাৰ কোনো একো প্ৰেছাৰ নাই, ঠিক আছে। আপোনাৰ ঘৰত মা দেউতা আছে, আপুনি এনেও খাবৰ কাৰণে আপুনি পইচা ইনকাম কৰিব নালাগে, তেওঁলোকে আপোনাক মানে দুসাঁজ তিনি সাঁজ আপোনাক ঘৰত খুৱাই, আপুনি ঘৰত আছে, পঢ়ি আছে, ষ্টুডেণ্ট হয়। চ' বেলেগ একো আপোনাৰ ফাইনেন্সিয়েল প্ৰেছাৰ নাই বা তেনেকুৱা কোনো ৰেছপনচিবিলিটি নাই। চ' আপুনি ফ্ৰী টাইমত আপুনি ট্ৰেডিং শিকিব পাৰে, আপুনি এইটোক পুৰা ডেডিকেশ্যনেৰে আপুনি ট্ৰেডিং শিকিব পাৰে এজন ষ্টুডেণ্ট হয়। 2 নম্বৰ, আপুনি যদি অলৰেডি জব কৰি আছে বা আপুনি কিবা বিজনেছ কৰি আছে, চ' আপুনি পইচা ইনকাম কৰি আছে, মানে ঘৰ চলাবৰ কাৰণে আপোনাৰ যোনখিনি ফাইনেন্সিয়েল নিড হয় সেইখিনিৰ কাৰণে আপুনি একো অৰি কৰিব নালাগে, আপোনাৰ সেইখিনি পইচা আছে যে ঘৰখন চলি আছে, ঠিক আছে। চ' ফাইনেন্সিয়েল প্ৰেছাৰ সেইজন মানুহৰ নাথাকে, চ' সেইজন মানুহেও ট্ৰেডিং শিকিব পাৰে। কিন্তু যদি আপুনি একদম আনএমপ্লয়ড হয়, আপোনাৰ লগত একেবাৰে পইচা নাই, আপুনি বেলেগৰ পৰা পইচা ধাৰ কৰি আনি কিনে ট্ৰেডিং কৰিব খুজিছে, চ' এইটো একেবাৰে ৰং হয়। আপুনি ৱেইট কৰক, ফাৰ্ষ্ট আপুনি এটা জব লওক, বা আপুনি যদি কিবা ফেমিলি বিজনেছত আছে বা আপুনি কিবা জব কৰি আছে, চ' আপুনি ফাৰ্ষ্ট জবটো জইন কৰক, আপুনি জব কৰক, আপুনি ঘৰৰ ফাইনেন্সিয়েল নিডখিনি ফাৰ্ষ্ট সেইখিনি ফুলফিল কৰক, তাৰপিছত লাহে লাহে আপুনি ট্ৰেডিং শিকিব। কাৰণ মাৰ্কেট সদায় থাকিব, ঠিক আছে, সদায় নতুন নতুন আপোনাৰ ষ্টক অপৰচুনিটি আহিব, মাৰ্কেটৰ পৰা অপৰচুনিটি কেতিয়াও নাযায়, ষ্টক মাৰ্কেট সদায় থাকিব। চ' আপুনি আজি নহ'লেও আপুনি এবছৰ পিছত হ'লেও শিকিব পাৰিব, কিন্তু আপুনি ৰং হোপ লৈ কিনে বা খৰ ধৰ কৰি কিনে ৰাছ হৈ কিনে আপুনি মানে ট্ৰেডিঙত নাহিব, সেইটো আপোনাৰ কাৰণে লছ হ'ব। চ' সেইটো আৰু আমি এতিয়া শেষৰ ফালে আহিম, যিহেতু আমাৰ এইটো পডকাষ্ট চেনেল নহয়, আৰু আমি এতিয়া লাষ্টৰ ফালে মই এটা কথা জানিব বিচাৰিম। এতিয়া ট্ৰেডিঙক লৈ যিবিলাক স্কেম হৈ থাকে, আমাৰ অসমতো অলৰেডি বহুতখিনি স্কেম হৈছে ট্ৰেডিঙক লৈ, আৰু ট্ৰেডিংটো মানুহে এনেকেই ভাবে যে ট্ৰেডিং মানে স্কেমে হয়। এতিয়া মানে বহুতে এনেকে ভাবিবলৈ লৈছে, যেতিয়া আগতে গম পোৱা নাছিল বহুতে যে ট্ৰেডিং কি বস্তু হয়, আৰু যেতিয়া স্কেমবিলাক হৈ গ'ল তেতিয়া মানে বহুত বেছি প্ৰচাৰ হৈ গ'ল, আমাৰ অসমৰ কথাটো কৈছোঁ। তো তেনেকে বহুতে জানিলে ট্ৰেডিংটো কি হয়, আৰু এতিয়া মানে কিছুমান মানুহে ভাবে আৰু যে ট্ৰেডিং মানে স্কেমে হয়। মই যদি এতিয়া কাৰোবাক কওঁ যে মই ট্ৰেডিং কৰিম বা মই ট্ৰেডিং লাইনটোত যাব বিচাৰোঁ, তেতিয়া বহুতে মানে এনেকেই ক'ব যে এইটো এটা বেয়া লাইন হয়, এইটোত নাযাবি, এনেকুৱা টাইপকে কয়। তো সেই ট্ৰেডিং স্কেমৰ ওপৰত আপুনি কি ক'ব? মানে ট্ৰেডিঙত এনেকে আনক পইচা দি ট্ৰেড কৰিব লাগে নে নালাগে? একেবাৰে নালাগে। মানে যোনটো ইণ্ডাষ্ট্ৰীত বা যোনটো বিষয়ে আপোনাৰ একেবাৰে নলেজ নাই, জ্ঞান নাই, সেইটো বস্তু আপুনি বেলেগৰ ওপৰত নিৰ্ভৰ হৈ কিনে আপুনি কৰি কিনে একো লাভ নাই, ঠিক আছে। চ' আপুনি যোনটো বস্তু কৰিবৰ আপোনাৰ মন আছে, ইচ্ছা আছে, সেইটো বস্তুৰ জ্ঞান আপুনি নিজে ল'ব লাগিব, ঠিক আছে। চ' কাৰো ওপৰত নিৰ্ভৰ হৈ কিনে আপুনি তেনেকুৱা আপুনি কৰিব নাযাব। আৰু এইবিলাক ট্ৰেডিং স্কেম এইটো কাৰণে হয় কাৰণ মানুহৰ মানে যোনখিনি বেছিক নলেজ, ফাইনেন্সিয়েল যোনখিনি নলেজ সেইখিনি নাই, ঠিক আছে। চ' FD যোনটো বেংকৰ FD, সেইটো ইয়াৰলি আপোনাৰ 6-7% ৰিটাৰ্ণ দিয়ে, কিন্তু এইবিলাক ট্ৰেডিং স্কেমবিলাক যোনে কৰিছে তেওঁলোকে মানুহক প্ৰমিছ কৰে যে মান্থলি মই 20%, 30% পইচা ডাবল কৰি দিম 6 মাহত। চ' তেনেকুৱা প্ৰমিছ কৰে। চ' তেওঁলোকৰ এইবিলাক প্ৰমিছৰ পৰা একচুৱেলি যোনবিলাক মানুহ স্মাৰ্ট হয়, অলপ হ'লেও জানে, তেওঁলোকৰ জ্ঞান আছে, তেওঁলোকে জানে যে এইবিলাক স্কেম হয়, তেওঁলোকে নকৰে। কিন্তু যোনখিনি মানুহ খুবেই গ্ৰীডি হয় আৰু একেবাৰে জ্ঞানো নাই, কিন্তু গ্ৰীড, পইচা লাগে, চ' তেওঁলোক ফচি যায়, ঠিক আছে। চ' আপুনি বেয়া নাপাব যদি আপোনাৰো পইচা লছ হৈছে, ষ্টাৰ্টিঙত তেনেকুৱা হয়, মিষ্টেক চবৰে হয়, মোৰো হৈ যাব পাৰে। প্ৰথমতে কাৰোৱে জ্ঞান নাথাকে, আমি কৰি কিনে ভুল কৰি কিনেহে আমি জানো। চ' এইটো কেতিয়াও আমি বেলেগৰ ওপৰত নিৰ্ভৰ হৈ কিনে আমি এইবিলাকত আহিব নালাগে। আৰু আমাৰ ৰিচেণ্টলি অসমত যোনখিনি ট্ৰেডিং স্কেম হৈছে, একচুৱেলি তেওঁলোকে কোনো ট্ৰেডিঙত মানে ইনভেষ্ট কৰাই নাছিল, তেওঁলোকে জাষ্ট ট্ৰেডিঙৰ নামটো লৈ কিনে মানুহক মানে, কাৰণ ট্ৰেডিং বুলি ক'লে ফ্লেচি লাইফষ্টাইলটো আহে না, চ' তেওঁলোকে ট্ৰেডিং শব্দটো ইউজ কৰি কিনে মানুহক মানে তেনেকুৱা লুটিছে। চ' সেইটো ক'বলৈ গ'লে মানে বহুতে, কিন্তু সেইটো একশ্যন নিশ্চয় হৈছে এতিয়া, আৰু মানুহখিনিয়েও মানে জানা হৈছে। চ' এতিয়া আৰু তেনেকুৱা ভুল কৰিব নালাগে, যিহেতু আমি দেখিলোঁ এইবিলাক। মানে ট্ৰেডিঙৰ ওপৰত
নলেজ নোহোৱাকে ট্ৰেডিঙত মানে বেলেগক পইচা দি কেতিয়াও ট্ৰেডিঙৰ পৰা পইচা ইনকাম কৰিম বুলি ভাবিব নালাগে কেতিয়াও নাই। আৰু আপুনি যদি নিজেও ট্ৰেড কৰি আছে, আপুনি বেলেগৰ পৰা পইচা আনি কিনে কেতিয়াও ট্ৰেড নকৰিব। আপুনি নিজে এইটো পাৰ্চনেলি আপুনি ট্ৰেড কৰক, নিজৰ পইচাৰে আপুনি ট্ৰেড কৰক, ঠিক আছে। আৰু একদম মানে ৰিলাক্স হৈ কিনে ট্ৰেড কৰক। আপুনি এবছৰ 2 বছৰ 3 বছৰৰ ভিতৰত কোটিপতি হোৱাৰ কোনো দৰকাৰ নাই। আপুনি যদি 10 বছৰ ট্ৰেডিং কৰি 10 বছৰ শিকি 10-15 বছৰ শিকি কিনেও যদি আপুনি কোটিপতি হ'ব পাৰে ট্ৰেডিঙত, ঠিক আছে, যোনটো খুবেই ৰিয়েলিষ্টিক হয়। আপুনি যদি 10 ইয়াৰ্ছ ট্ৰেডিঙক দিয়ে, চ' সেইটো ৰিয়েলিষ্টিক হয়। চ' তেতিয়াও 10 ইয়াৰ্ছ পিছতো যদি আপুনি কোটিপতি হয়, ঠিক আছে, সেইটো কিমান ডাঙৰ কথা হয় নে নহয়? আপুনি সেই 5% 10% বহুততকৈ বহুত আগত থাকিব, বহুত আগত আহিব। চ' আনৰিয়েলিষ্টিক এক্সপেক্টেশ্যন লৈ মানে আকাশত চাং পতা কথা বুলি কয়, চ' সেইবিলাক নকৰিব। মানে এইটো বাকী প্ৰফেশ্যনৰ নিচিনা চাওক, মানে আমি ইঞ্জিনিয়াৰিং কৰোঁ বা আমি মেডিকেল পঢ়োঁ, তাতে আমি 5 ইয়াৰ্ছ 7 ইয়াৰ্ছ আমি দিওঁ। আমাৰ বাকী যোনখিনি স্কুল এডুকেশ্যন হায়াৰ এডুকেশ্যন আছে সেইখিনিতো আছে। তেনেকুৱা আমি 10-12 বছৰ আমি শিকি কিনে মানে পঢ়ি কিনে আমি তাৰপিছত আমি এটা জব পাওঁ, য'ৰ পৰা আমি মান্থলি 40,000-50,000 ৰুপিজ চেলাৰী পাবৰ কাৰণে আমি ইমান কষ্ট কৰোঁ, হয় নে নহয়? চ' তেনেকে গোটেই পৃথিৱীখন চলি আছে। চ' ইয়াতে আপোনাক কোনো মানুহে পইচা নিজৰ পকেটৰ পৰা ওলাই দিয়াৰ কাৰণে কোনো মানুহ নাই, হয় নে নহয়? আপুনি হয়তো নিজৰ স্কিলেৰে আপুনি পইচা অৰ্জন কৰিব লাগিব, নতুবা আপুনি নিজৰ কষ্টেৰে মানে কষ্ট কৰি কিনে আপুনি পৰিশ্ৰম কৰি কিনে আপুনি পইচা ইনকাম কৰিব লাগিব। চ' একদম ৰিয়েলিষ্টিক ভাবক। মই এইটো ক'ব মানে নিবিচাৰোঁ যে ট্ৰেডিং কৰি কিনে আপুনি ফাইনেন্সিয়েলি একদম ফ্ৰীডম পাব নোৱাৰে। আপুনি বহুত টকা পইচা ইনকাম কৰিব পাৰিব, কিন্তু সেইটোৰ কাৰণে আপুনি সিমান ডেডিকেটেড হ'ব লাগিব, আপুনি সিমান নলেজ ল'ব লাগিব, সিমান পেচেঞ্চ ৰাখিব লাগিব, ঠিক আছে। চ' এইটো এটা স্পিৰিচুৱেল জাৰ্ণিৰ নিচিনা হয়। আপুনি বহুতখিনি ডিচিপ্লিন, বহুত লজিকেল ভাবি কিনেহে আপুনি এইটোত ছাকচেছফুল হ'ব পাৰে, ঠিক আছে। চ' আপুনি এডুকেশ্যন লওক, নিজৰ মাইণ্ডছেট ঠিক কৰক, নিজৰ লাইফত মানে বাকী এৰিয়াজ আপুনি ভাল ৰাখক। চ' ট্ৰেডিং আপুনি শিকিবৰ কাৰণে আহক, শিকক। চ' মই এটা পাৰ্চনেল কথা কৈছোঁ আপোনালোকক, মানে মই যেতিয়া ট্ৰেডিং শিকি আছিলোঁ, মানে এতিয়াও শিকিয়ে আছোঁ বাৰু, কিন্তু যেতিয়া মই শিকি আছিলোঁ মই এইটো নিজক কৈছিলোঁ যে মই ট্ৰেডিঙৰ পৰা মোক কোনো পইচা নালাগে, ট্ৰেডিঙৰ পৰা মোক কোনো মানে ফেৰাৰী লেম্বৰগিনি এইবিলাক নালাগে মোক, মানে মই কোটিপতি হ'ব বিচৰা নাই। কিন্তু মই যেতিয়ালৈ জীয়াই থাকিম মই এই মাৰ্কেটখনক বহুত বঢ়িয়াকৈ মই ষ্টাডি কৰিম, পুৰা এক্সপিৰিয়েঞ্চ ল'ম, মই ট্ৰেডিঙক ক্ৰেক কৰি কিনেহে এৰিম। মানে মোক একো নালাগে ট্ৰেডিঙৰ পৰা, কিন্তু এই যোনটো ষ্টক মাৰ্কেট হয়, যোনটো ট্ৰেডিং হয়, এইটো ইমানেই ইণ্টাৰেষ্টিং হয়, ঠিক আছে। এইটো মই ক্ৰেক কৰি কিনে আনিম যে ইয়াতে কেনেকৈ প্ৰফিটেবল হয়, কেনেকৈ মাৰ্কেটত মানে ছাকচেছফুল হোৱা যায়, এই ছাবজেক্টটোক মই ক্ৰেক কৰি কিনে আনিম। চ' এইটো এটা জিদ হয় আৰু এইটোত মোৰ ইণ্টাৰেষ্টো আছে, বুজি পাইছেনে? চ' সেইটো কাৰণেহে মই ইমানখিনি শিকিছোঁ। যদি ময়ো যদি অনলি পইচাৰ কাৰণে ট্ৰেডিং কৰিব আহিলোঁ হয়, মই কোনোবা দিনাই গিভ আপ কৰিলোঁ হয়। চ' মানে শিকাৰ মানসিকতাটোৱে আচল কথা। আৰু আপুনি যদি শিকাৰ মানসিকতা আহে, আপুনি বহুত কম টাইমতো আপুনি বহুত ডাঙৰ ৰিচিভ কৰিব পাৰিব। মানে 90% মানুহৰ ভুলে এইটো হয় যে তেওঁলোকক অনলি পইচা লাগে। চ' পইচাৰ পিছে পিছে দৌৰি আছে আৰু পইচা তেওঁলোকৰ আগে আগে দৌৰি আছে। যোনখিনি মানুহ নলেজ আছে তেওঁলোকে পইচা এনে আহে কাৰণ তেওঁলোকৰ নলেজ আছে। একদম ধুনীয়া কথা কৈছে এইটো। আৰু শেষত আমি চিম্পুলকে মই এটা কথা জানিব বিচাৰিম। এতিয়া বহুতে কৈ থাকে যে ট্ৰেডিংটো জুৱা হয়, মানে একদম এইটো মানে আমি শুনি থকা কথা, আমি শুনিয়ে থাকো ট্ৰেডিং বুলি ক'লে জুৱা বুলি কয়। এতিয়া ট্ৰেডিঙক আমি কি বুলি ক'ম, জুৱা, বিজনেছ নে আন কিবা? একদম শৰ্টকে যদি আমি জানিব বিচাৰো। একদম ৰাইট কথা একচুৱেলি, কাৰণ আমি জনসাধাৰণে মানে 90% মানুহে যে ট্ৰেড কৰিব আহে তেওঁলোকৰ কাৰণে ট্ৰেডিং জুৱাই হয়। চ' এইটো একেবাৰে ভুল নহয় যে ট্ৰেডিং জুৱা নহয়, কাৰণ তেওঁলোকে জুৱা বুলিয়ে জুৱা খেলিবৰ কাৰণে ষ্টক মাৰ্কেটত মানে উইদাউট নলেজ যদি আমি কেপিটেল এটা লৈ আহি যদি ট্ৰেডিঙত লগাই দিওঁ, একেবাৰে আপুনি যদি এটা চেপ্টাৰ পঢ়ি কিনে যদি আপুনি এক্সাম দিব যায় আৰু আপুনি যদি ভাবে যে মই 100 মাৰ্কছৰ ভিতৰত 100 মাৰ্কছে আনিম, পচিবল নাই। আপুনি গোটেইকেইটা চেপ্টাৰ পঢ়িব লাগিব, হয় নে নহয়? তাৰপিছতে আপুনি যিকোনো কুৱেশ্যন আহিলে আপুনি এনচাৰ কৰিব পাৰিব, হয়নে? চ' তেনেকে যদি আপুনি ট্ৰেডিঙত যদি আপুনি এটা ট্ৰেডতে যদি গোটেইখিনি পইচা লগাব যায়, আপুনি কেনেকে এইটো কাৰণ কোনেও প্ৰিডিক্ট কৰিব নোৱাৰে। কিন্তু আপুনি যদি ৰাইট নলেজ, ৰাইট ৰিস্ক মেনেজমেণ্টেৰে আপুনি যদি 20টা ট্ৰেড কৰে, হয় নে নহয়, আপুনি এটা এজ এটা পাব, আপুনি নেট প্ৰফিট অলপ কৰিব পাৰিব, হয় নে নহয়? চ' ট্ৰেডিংটো তেনেকুৱা বস্তু হয়। চ' মানুহে ইয়াত একো নাজানে, উইদাউট নলেজ, উইদাউট ৰিস্ক মেনেজমেণ্ট, ষ্টপ লছ নাজানাকে ট্ৰেড কৰিব আহে বা বেলেগত তাতে পইচা ইনভেষ্ট কৰে। চ' তেওঁলোকৰ কাৰণে গেমলিঙে হয় ট্ৰেডিং। ঠিক আছে, ভাল লাগিল গোটেই কথাখিনি জানিবলৈ পাই। আৰু ময়ো এই কথাখিনিৰ পৰা বহুতখিনি শিকিলোঁ, যিখিনি মোৰ জ্ঞানৰ বাহিৰত আছিল। গতিকে ধন্যবাদ জনাইছোঁ আমাৰ চেনেলটোত আহি এইখিনি জনাৰ বাবে। যদি আপোনালোকে ভিডিঅ'টো ইমানখিনিলৈ চালে আৰু ভিডিঅ'টো যদি ভাল পালে, তেন্তে ভিডিঅ'টো যাতে লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ আমি এনেকুৱা ট্ৰেডিং ৰিলেটেড ভিডিঅ' লৈ আহিম। যদি আপোনালোকৰ কিবা জানিব লগা আছে তেন্তে কমেণ্টত লিখিব,
আকৌ আহিম এনেকুৱা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ ভালে থাকিব, চাই থাকিব আমাৰ চেনেলটো। ধন্যবাদ।